ষ্ট্ৰিং আপুনি মই খাইছোঁ দেখিছোঁ বা শুনিছোঁ আৰু ষ্ট্ৰিং খাই নোপোৱা মানুহ হয়তো খুব কম আছে কিন্তু আপুনি জানেনে পেপচিকো কোম্পানীয়ে ষ্ট্ৰিং তৈয়াৰ কৰে যিটো কোম্পানীয়ে পেপচি মেৰিণ্ডা 7 আপৰ দৰে কোল্ড ড্ৰিংক তৈয়াৰ কৰে শিখৰ চিগাৰেটৰ পেকেটত যেনেকৈ লিখা থাকে ইনজুৰিয়াছ টু হেল্থ ঠিক তেনেদৰে ষ্ট্ৰিঙৰ বটলতো লিখা থাকে দিনত দুটাতকৈ ষ্ট্ৰিং বেছি খাব নালাগে আৰু আমাৰ যুৱচামৰ মাজত ইয়াৰ জনপ্ৰিয়তা হোৱাৰ কাৰণ হ'ল ইয়াৰ দাম কম আৰু 20 টকাতে মাত্ৰ এনাৰ্জি ড্ৰিংক পায় বাকি এনাৰ্জি ড্ৰিংকবিলাক ৰেড বুলে হওক বা মনষ্টাৰে হওক 100 रुपीजৰ ওপৰত থাকে সেই গতিকে 20 টকাত কম পায় কাৰণে ইয়াৰ জনপ্ৰিয়তাটো আমাৰ মাজত বহুত বেছি ষ্ট্ৰিঙে 2017 চনৰ পৰা ইণ্ডিয়াত বিক্ৰী কৰিব লৈছে আৰু এতিয়া বিক্ৰী কৰি পেলাই সকলোৰে মুখে মুখে ষ্ট্ৰিং কিন্তু আপুনি জানেনে ষ্ট্ৰিং শিশু প্ৰেগনেন্ট মহিলা কেঁচুৱা থকা মহিলাই খাব নালাগে আৰু এইটো জাননী ষ্ট্ৰিঙৰ বটলৰ ওপৰত লিখা থাকে ষ্ট্ৰিং এনাৰ্জি ড্ৰিংক খাই পেলাই কৰ্ণাটকৰ গুলবাৰ্গ চহৰৰ এটি 13 বছৰীয়া শিশুই মৃত্যুমুখত পৰে শিশুটিয়ে দিনত 3টা 4টা বা তাতকৈ অধিক ষ্ট্ৰিং খাইছিলে যাৰ ফলত দেহত চুগাৰ বৃদ্ধি পাই পেলাই মৃত্যুমুখত পৰিছে তাৰ মানে এইটো নহয় যে আমাৰ যুৱক যুৱতীসকলে ডেকাচামসকলে মানে ষ্ট্ৰিং খালে সেৱন কৰিলে একো নহয় দিনত দুটাতকৈ বেছি খালে বা অতিমাত্ৰা সেৱন কৰিলে ইয়াৰ তাত থকা কেফেইন চুগাৰ লেভেল বাঢ়ি যাব পাৰে আৰু যিহেতু বেলেগ ধৰণৰ কেমিকেল কম্পাউণ্ড থাকে ই আমাৰ বাবে ক্ষতিকাৰকো হ'ব পাৰে গতিকে আপোনাৰ ঘৰৰ শিশু কেঁচুৱা থকা মহিলা বা গৰ্ভৱতী মহিলাক ষ্ট্ৰিং খাব দিয়াৰ আগত আপুনি এবাৰ ভাবিব আৰু আমাৰ যুৱক যুৱতীসকলেও যাতে দিনত এটাতকৈ বেছি নাখায় বা দুটাতকৈ বেছি নাখায় সেইটোৰ কথা সজাগ হৈ থাকিব আৰু কেতিয়াবা দেখা যায় 20 টকাৰ ষ্ট্ৰিঙৰ বটলত কেতিয়াবা 25 টকাও লোৱা দেখা যায় বিভিন্ন অজুহাত দেখায় দোকানীয়ে 25 টকা লয় কাৰেণ্টৰ বিল ফ্ৰিজৰ বিল দেখাই পেলাই 25 টকা লয় কিন্তু আমি সজাগ হ'ব লাগিব জাগৰ গ্ৰাহক জাগৰ হেল্প নম্বৰত গৈ পেলাই আপোনালোকে সেই দোকানীজনৰ বিৰুদ্ধে কেছ ৰেজিষ্টাৰ কৰিব পাৰিব যাৰ ফলত দোকানীৰ জৰিমনাৰ লগতে জেল পৰ্যন্ত হ'ব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ষ্ট্ৰিং খাই কোনে ভাল পায় বেয়া পায় কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এনে ধৰণৰ কেছ ষ্টাডিৰ ওপৰত ভিডিঅ' লৈ আপোনাৰ মাজত মই পাপু A2Z আহি থাকিম